presenting you the Utpatiya boy. দাদা ক'ৰ পৰা আহিছে আপুনি? মই ঢুকল বস্তি পৰা আপুনি আমি নিকল ন ইমান গৰমত এতিয়া ইমান লাইন কিয় কৰে? বহুত গৰমত চৰকাৰী কাম বহুত সৰু মই শুনো বহুত যে আছে সেইটো বুজিয়ে পোৱা নাই স্যার বাহিৰত মানুহ ভিৰ হৈছে মাতিম নেকি? মাত দে এই চাই মাতিছে এজন এজনকৈ আহা। আপুনি য'ত বেছি আছে আপোনাৰ কৰ্পৰেশ্যন য'ত আপুনি য'ত নমস্কাৰ ভাল তুমি যে পিছফালে আহি যোৱা হেতি গ'ল এই মোৰ ল'ৰা হয় তিনিটা অকল তিনিটা নাই সাতটা আছে চাৰিটা ঘৰতে এৰি আহিছো তিনিটাই আহিছে সাতটা ল'ৰা ছোৱালী আছে হয় হয় কি কাম কৰে আপুনি? মই বাগানত পাত তোলো বাগানত কৰে। আপোনাৰ নামটো? মোৰ নাম কলাধৰ আত্মা কলাধৰ আত্মা। হয় নামটো ইমান বগা, নামটো কলাধৰ। মায়ে ৰাখি দিছে নামটো এনেকুৱা নাম কেলে থলে আপুনি? মই মা সুধিব লাগিব ওপৰত যাব লাগিব অঁ আচ্ছা নাই জানো নাই আমাৰ নাই আৰু আপোনাৰ মেছেজ নাই আহা? নাই ঘৰতে আছে চাৰিটা কোনে চাব আকৌ চাৰিটা ঘৰতে আছে ন আৰু তোৰ নাম কি কি হয়? তাৰ নাম ঢুকল নিকলল ছিটকল এই ঢুকল আত্মা। অঁ ঢুকল আত্মা। তোমাৰ নাম কি হয় ভাইটি? নিকলল আত্মা নিকলল আত্মা। ইয়াৰ নামটো কি হয় ভাইটি? ছিটকল ইহঁতে কি পঢ়া শুনা কৰিছে নে কি কৰিছে? তিনিটা পঢ়া শুনা নাই কাম কৰে কাম কৰে। কি কি কাম কৰে? ভাল বাচন ধুৱে অঁ ই মোৰ দোকানত এই গাড়ী চাড়ী যে গাড়ী চাড়ী ধুৱে ই বাগানত মোৰ লগতে কাম কৰে আচ্ছা ঠিক আছে। আচ্ছা আপুনি চাইন মাৰিব জানে? নেজানো নাজানে? পঢ়া লিখা নহয় না আচ্ছা তো এইটো ইয়াত আপোনাৰ নাম আছে, ইয়াত এইটো ষ্টাম্পটো মাৰি দিব দেই। এইটো কি এনেকুৱা নেকি অঁ কেনেকৈ অঁ এনেকৈ কৰক। অঁ এইটো ইয়াত এনেকৈ দিব। অঁ ঠিক আছে। হৈ গ'ল তোমালোকে চাইন কৰিব জানা? নাজানা? আহা এইটো দিয়া কাম দিয়া। তুমি আহা। চিটকলা অঁ তুমি আহা। হৈ গ'ল ছাৰ হৈ গ'ল হৈ গ'ল। আজিৰ দিনত ইমান ল'ৰা ছোৱালী হ'লে কেনেকৈ আপুনি পঢ়াব? পঢ়িব নোৱাৰিব নহয় এনেকৈ। সাতটা ল'ৰা ছোৱালী আজিৰ দিনততো অলপ দিগদাৰী হৈ যাব ন। চৰকাৰী ফেচিলিটি নাপায় আপুনি। দুটাৰ পৰা বেছি ল'ৰা ছোৱালী হ'লে আজিকালি চৰকাৰে ফেচিলিটি নিদিয়ে নহয়। তোমালোকেও মনত থবা বিয়া চিয়া পাতিলে অকল দুটা ল'ৰা ছোৱালী অকল চৰকাৰে ফেচিলিটি দিয়ে, তাতকৈ বেছি হ'লে একো চৰকাৰী ফেচিলিটি নাপাব দেই। ঠিক আছে ঠিক আছে দাদা, এতিয়া আপুনি যাব দেই। অঁ ঠিক আছে ঠিক আছে। নমস্কাৰ কৰ ছাৰক অঁ ঠিক আছে ঠিক আছে, ভালকৈ কাম কৰিবা হা। ঠিক আছে ঠিক আছে অঁ এই ভাইটি এই নেক্সট মানুহ মাতাচোন। এই আজি বহুত কাম হৈছে, টাইম হৈ গ'ল। দাদা ভাই মাতিছে যাওক। ছাৰ অঁ ভাল। এইবোৰ কোন হয়? মোৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালী হয়। অঁ এজন বা আপোনাৰ নাম কৈ দিয়ক। ঝটকা মহিদিলা ঝটকা মহিদিলা। ঝটকা মহিদিলা। তোমাৰ নাম? পুত্র মহিদিলা ভূত্র মহিদিলা। অঁ তুমি কি কৰা? পঢ়ি আছো হৈ আছে কি কৰি আছা? বিকম বিকম কৰি আছা। আচ্ছা তোমাৰ নাম? চুন্নি চুন্নি। চুন্নি। আপোনাৰ জিলা কোনটো? মধুদিং জিলা মধুদিং জিলা প্ৰথমবাৰ শুনিছোঁ। দেউতা মৰিছিল নহয় ডিব্ৰুগড় ডিব্ৰুগড় জিলা। ডিব্ৰুগড় মৌটিকত পৰে ন, সেইকাৰণে একেই হয় ন। জিলাটো জিলাই হয়, জিলা একেটাই থাকে। একেটাই ডিব্ৰুগড় একেটাই ডিব্ৰুগড় জিলা। আপোনাৰ ডিব্ৰুগড় জিলা। জিলাটো ডিব্ৰুগড় দেই। ডিব্ৰুগড় তুমি নাজানা জিলা কোনটো? জানো সৰু সৰুবিলাক মই ইয়াত নাই। সৰু সৰু। তোমাৰ নাম? চুন্নি চুন্নি ন। তুমি কিমান পঢ়ি আছা? মাত্ৰ 2 ক্লাছ অকল 2 ক্লাছ? দেখিবলৈতো বহুত ডাঙৰ তুমি। ই পঢ়া নাই কৰা যে? ছোৱালী মানুহ ছাৰ পঢ়াই পিনে কি কৰিম, এনেও যাবই বিয়া পাতিম দিবই লাগিব ছাৰ। মই ল'ৰাটোক পঢ়াইছোঁ যিমান পাৰোঁ পঢ়াইছোঁ। নহয় নহয়, আজিকালি দিনত এনেকুৱা নহয়। আজিকালি ল'ৰা ছোৱালী চব বৰাবৰ, চবক পঢ়াব লাগে। সেইকাৰণে ই দেখোঁতে অলপ স্মাৰ্ট লাগিছে মোক। ই জানে জিলা কোনটো, ই নাজানে পঢ়া লিখা ল'ৰাটো জিলা কি হয়। এইটো কলেজটো সৰু সৰু চব জানিব লাগে। নিজৰ ৰাজ্যৰ ভিতৰত কি কি হৈ আছে চব জানিব লাগে।
আৰু ছোৱালী মানুহ হ'লেও ইয়াক পঢ়াব লাগিব আপুনি ঠিক ঠিক আছে, আছে তাক গৈ পিনি আমি ব্যৱস্থা ক্লাছ কৰিম। 8 লৈকে ফ্ৰী এডুকেশ্যন দিছো ঠিক আছে ফ্ৰী এডুকেশ্যন আছে ছোৱালী ল'ৰা সবৰ কাৰণে তাক পঢ়াব আপুনি ঠিক আছে এডমিশ্যন ফ্ৰী হৈ যাব ন ফ্ৰী হৈ যাব আমি একবাৰ এটা কাগজ লিখি দিম ঠিক আছে। তাৰ পঢ়া শুনা হ'ব লাগিব দেই মই নেক্সট টাইম আহোঁতে সি একদম পঢ়িব লাগিব কিন্তু পঢ়িব নহ'লে আপোনাৰ চৰকাৰী যি ফেচিলিটি পায় চব মই কাটি দিম ঠিক আছে ছাৰ। চাইন কৰিব জানে আপুনি নাই চাইন কৰিব নাজানো ছাৰ নাজানে ন এতিয়া এইটো দিয়ক আপুনি এইটো বুঢ়া আঙুলি দি দিয়কচোন চাইন কৰিব জানা তুমি ইয়াত চাইন কৰা তুমি চাইন কৰিব জানা অঁ জানো আহা মই তোমাৰ দেউতাক কৈ দিছো ভালকে পঢ়াব নপঢ়ালে মই আহি থাকিম ইয়াত মোক খবৰ দিবা দেই ঠিক আছে আপুনি যাব পাৰে ঠিক আছে ধন্যবাদ ছাৰ ঠিক আছে নমস্কাৰ ছাৰ যাওঁ ছাৰ কি অভদ্ৰ ল'ৰা ছাৰ চৰি নাম ঠিক আছে। বাৰু মোক ঠিক আছে ঠিক আছে ছাৰ আজিকালি দিনতো মানুহে ল'ৰা ছোৱালী ইমান ভেদভাৱ কৰে যে ছোৱালী মানুহ বুলি নপঢ়ায় সেইটোৱেতো ছোৱালী মানুহক যদি পঢ়িব দিয়ে তেতিয়া আগবাঢ়িব তেতিয়াতো আমাৰ দেশ আগবাঢ়িব অকল ল'ৰা মানুহ যদি ছাপোৰ্ট কৰে তেতিয়া নহ'ব চব ইকুৱেলিটি হ'ব লাগিব আজি আমাৰ ৰাষ্ট্ৰপতি এজন মহিলা আছে আৰু আমাৰ সৰু সৰু গাঁৱত আজিলৈকে মহিলা আজি স্কুল কলেজ যাব নোৱাৰে সেইটো অলপ আমি ডাঙৰ ঠাইত ৰিপৰ্ট কৰিব লাগিব